হাই গাইজ, জোনালী ভূঞা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল আৰু বৰ্তমান মোৰো ভালেই। পলমকৈ হ'লেও আপোনালোকক মই ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনাইছোঁ। আজি ভিডিঅ'টো সম্পূৰ্ণকৈ চাবচোন, কি হ'ব গৈ আছে। আৰু সকলোৱে প্লিজ সকলোকে কৈছোঁ, মই সকলো অসমবাসী ৰাইজকে কৈছোঁ, সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব দেই। আৰু ভিডিঅ'বোৰ যদি কিবা বেয়া হয় আপোনালোকে কমেণ্ট কৰি জনাই দিব, মই বেয়া নাপাওঁ। জনালেহে আগবাঢ়ি যাব পাৰিম নহয় জানো, গতিকে জনাই দিব আৰু ভিডিঅ'টো চাই থাকক। এয়া দেখিছেনে, আমাৰ বৌ আহি পালেহি, 18 তাৰিখে পালেহি। পায়ে মানে তাত ঢেকীয়া নাপায় ন, আমাৰ ইয়াত ঢেকীয়া দেখি তাই ক'ব নোৱাৰা হৈ গৈছে। লগতে তাইও যে ইউটিউব চেনেল আছে, তাইও মানে মাক লগত লৈ আহিছে ভিডিঅ' বনাবলৈ। মায়ে ভিডিঅ' বনাই আছে, কিন্তু কি গম পায়নে, মায়ে মানে ইমান বুজি নাপায় ন মোবাইলৰ বিষয়ে। বৌৱে আৰু কেমেৰাটো উলিয়াই দিছে, মায়ে ভাবিছে ভিডিঅ' হৈ আছে, ধৰি আছে ধুনীয়াকৈ। বোৱাৰীয়েকে ভিডিঅ' বনাইছে, শাহুৱেকে ধৰি আছে, কিন্তু ভিডিঅ' হোৱাই নাই। এনেকৈয়ে থাকক শাহুৰ বোৱাৰীৰ মৰম, তাকেই মই কামনা কৰিছোঁ। এতিয়া যিমান মৰম আছে, মা যেতিয়া বৃদ্ধ বয়স হ'ব নহয় জানো, বৃদ্ধ বয়সত বৌৱে ভালকৈ প্ৰতিপাল কৰক, মই তাৰেই কামনা কৰিছোঁ। মাক ধুনীয়াকৈ ৰাখক, আমাৰ বৌ ধুনীয়া হৈ থাকক, সুস্থ হৈ থাকক, হয় নহয়। শাহু বোৱাৰী যদি এনেকৈ থাকে কিমান ভাল লাগে ন। শাহুৱেও মানে বোৱাৰীজনীক নিজৰ ছোৱালী বুলি ভাবিব লাগিব, তেতিয়াহে মানে শাহুৰ বোৱাৰী মাজত মানে মতভেদটো নাহে নহয় জানো। সেইকাৰণে আমাৰ বৌ আৰু মা এতিয়া বৰ্তমান ভালেই বাৰু, পাছত কি হয় নাজানো। আচলতে প্ৰথমতে ভাল হ'লে লাষ্টলৈও ভাল হ'ব যেন লাগে, তেনেকুৱা কথা এষাৰ আছে নহয়। মই ইমান ফকৰা যোজনা নাজানো, তথাপিও এয়া দেখিছেনে। এয়াই আছিলে আজিৰ ভিডিঅ'ত। সকলোৱে মোক মৰম দিব বুলি আশা কৰিলোঁ, আৰু অন্য এটি ভিডিঅ'ৰ সৈতে আকৌ আহিম আপোনালোকৰ মাজলৈ। সকলোৱে চাই থাকিব, সকলো কুশলে থাকক, মংগলে থাকক, তাৰেই কামনা কৰিলোঁ। এতিয়ালৈ বাই বাই।